কাৰোবাক যদি সঁচাকৈ ভাল পোৱা তেনেহ'লে তাক হাজাৰ ব্যস্ততাৰ মাজতো অলপ হ'লেও সময় দিবা। হয়তো তোমাৰ অকণমান সময়ৰ কাৰণে সকলো সময় তোমাৰ অপেক্ষাতেই বহি থাকিব। যাক তুমি কাষত পাইছা তাক মূল্য দিবলৈ শিকা। হেৰাই গ'লে হেজাৰ কান্দিলেও তাক ঘূৰাই নাপাবা। বন্ধুত্বৰ সম্পৰ্কই হওক বা ভালপোৱাৰ সম্পৰ্ক, এবাৰ ঠগি গ'লে দ্বিতীয়বাৰ আৰু সেই বিশ্বাসটো নাথাকে। যিটো মানুহৰ মুখত সকলো সময়ত হাঁহি লাগি আছিল, আজি সেই মানুহটোৱে কথাই কথাই খং দেখুৱায়। তুমি হয়তো কাৰোবাক পাই সুখী আছা আৰু মই তোমাক নাপাই দুখী আছো। কিন্তু তোমাৰ আৰু মোৰ মাজত পাৰ্থক্য মাত্ৰ এটাই, তুমি অভিনয় কৰি জিকিছা আৰু মই ভাল পাই হাৰিছো। চকুৰ পানী চবেই দেখে, কিন্তু হৃদয়ৰ আঘাত কোনেও নেদেখে। পোৱাৰ আনন্দ কেইদিনমান থাকে, কিন্তু নোপোৱাৰ বেদনা জীৱনতো পাহৰিব পৰা নাযায়। সৰু এটা মিছা কথাৰে কাৰোবাক হৰুৱা বহুত সহজ, কিন্তু পৰৱৰ্তী সময়ত তাক হাজাৰ সঁচা কথা ক'লেও ঘূৰাই পোৱাটো বহুত কঠিন। সিদিনাখনৰ মই আৰু আজিৰ মইৰ মাজত বহুত পাৰ্থক্য। সিদিনা অলপ আঘাত পালে কান্দিছিলো, মন বেয়া কৰিছিলো, ভাগি পৰিছিলো। কিন্তু আজি কোনোবাই আঘাত দিলে হাতত মুঠ টানকৈ ধৰি নিজকে কওঁ, ইটছ অকে, এনেকুৱা হৈয়ে থাকে মোৰ লগত, নতুন একো নহয়, চব ঠিক হৈ যাব। হঠাৎ সলনি হোৱা মানুহৰ পিছফালে থাকে সীমাহীন কষ্ট, যি সকলোৱে উপলব্ধি কৰিব নোৱাৰে। কাৰো মনত আঘাত নিদিবা, সুখী থাকিব নোৱাৰিবা। ভাল পাব নাজানিলে অভিনয় নকৰিবা, মনত ৰাখিবা কাৰোবাৰ চকুৰ পানী তোমাৰ জীৱনৰ অভিশাপ হৈ সৰিব পাৰে। সময়খিনি তাকেই দিয়া যিয়ে সময়ৰ মূল্য বুজে, আৰু সম্পৰ্ক তাৰ কাষতে ৰাখা যিয়ে তোমাৰ গুৰুত্ব বুজে। মানুহে যোগ্যতাতকৈ বেছি কিবা পাই গ'লে কেতিয়াও তাৰ মূল্য বা গুৰুত্ব নুবুজে। বিশ্বাস বস্তুটো বহুখিনি চিচাৰ গ্লাছৰ নিচিনা, এবাৰ ভাঙি গ'লে সেইটো আৰু ঘূৰাই পোৱা নাযায়। যদি কথাখিনি মন চুই গৈছে তেনেহ'লে এটা লাইক কৰি দিব। চেনেলটোত যদি নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।